আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি আজি গৈ আছোঁ এয়া আমিনগাঁৱত আছে যে এখন গুৱাহাটী গ্ৰীণছত, তাতে বোলো ৰবিবাৰ বুলি এবাৰ যাবলৈ ওলালোঁ। আজি প্ৰথম আহিছোঁ, শুনি আছিলোঁ, যোৱা হোৱা নাছিলে, তো গৈ আছোঁ, দেখুৱাম আপোনালোকক। এয়া আমি এতিয়া পায়ে গ'লোঁ। তো এয়া পাই গ'লোঁ। এতিয়া গাড়ীখন পাৰ্ক কৰি কিনে আমি ভিতৰলৈ সোমাম, দেখুৱাম আপোনালোকক। এইখনেই হৈছে গুৱাহাটী গ্ৰীণ, আৰু এইখিনি বাহিৰৰ পৰিৱেশখিনি ইমান ভাল লাগে, ভাল লাগিছে কিবা এটা। এই বাচ্চাবিলাকে খেলিবও পাৰে, কিবা কিবি বস্তু আছে ইয়াতে খেলিব পৰা, চব ফেমিলিৰ সৈতে যাব পাৰে সকলোৱে। এয়া চৰাই আছে, বহুত আছে হা। এতিয়া আমি ওপৰলৈ উঠি গ'লোঁ কিবা এটা খাবলৈ। ইয়াতে ব্ৰহ্মপুত্ৰ নদীটোৰ ওচৰতে আছে এইখন। আবেলি এতিয়া 5টামান বাজিছে চাগে। তো এনেকুৱা পৰিৱেশটো ইয়াৰে, ন' ফেন ন' AC, বাহিৰৰ বতাহ আহি থাকে, ধুনীয়া লাগে। তো এনেকৈ সি খেলি আছে বিবুৱে, এনেকুৱা পৰিৱেশটো। টাটা। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টি। তো আজিলৈ বাই বাই।